যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা টিলিঙাটো দবাই দিয়ক যাতে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগতীয়াকৈ আপোনালোকে পায়। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই ইউটিউব চেনেল কুল মাল্টিমেডিয়া। আপোনালোক সকলোকে মোৰ এই কুল মাল্টিমেডিয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমি দেখুৱাম গেৰুৱা অঞ্চলৰ বানৰ পৰিস্থিতি।